আপোনালোকে দেখিছে এইটো অলপ আগত গৈ পাম আৰু আপোনালোকে দেখি পাব বহুত ওপৰলৈকে উঠিবলগীয়া হয় ভাগৰ লাগে মোৰ পুৰা ঘাম পানী ওলাই গৈছে কিবা কিবি চিন আছে Hello guys, welcome back to my another vlogs. So kado kami ta koson lam mission lang boh donatum. Ani so pigan donatum jo. Nini numilagol highway. Taxi do lapen ke kagorom. Lapen ke kapang ok. Ke kethan jok lo jo. Ani ke so ongsi ke sang lo akibien. Say guys, pini vlogs bang ke nili. Dakan si pangceng ponrong donatum. Kagorong bang mo nang itum kado kami thaglong lo nasi kado kami sanay punang lang mo nang itum support la penang itum kang hon ning che thepon tiglo don itum la pening arong pon wiglo nili kado kami sami nang lang dun nili phana puana support nang ti lu na la pen na so se bor ipon mon po don non la pulo nili dam ni bang ka खुला हुआ है देखो गाइस ये जगह है ये जगह नाम है बाबा थान तो बहुत लोग आता है यहाँ क्या नज़ारा है इस तरफ गोलाघाट अभी एंट्री हो रहा है विजिट ऐसे भी मैं थक चुका बहुत भागल लगी গৈছে মই এতিয়ালৈকে উঠিব পৰা নাই অলপ ভাগৰ লাগি গৈছে আপোনালোকে দেখিছে কিমান ওখ আৰু চিৰি কিমান দীঘল সো গাইছ মই অলপ আগত গৈ পাম আৰু আপোনালোকে দেখি পাব বহুত ওপৰলৈকে উঠিবলগীয়া হয় ভাগৰ লাগি গৈছে আৰু মানুহবিলাক আছে ইয়াত কি মজা লাগিছে চব মই ওপৰ একচুৱেলি মই ওপৰলৈকে গৈ পোৱাই নাই এতিয়ালৈকে আৰু অলপ আছে উঠিবলৈ সময় লাগিব কাৰণ মোৰ পুৰা ভাগৰ লাগি গৈছে পুৰা পাচিনা হৈ গৈছে উপায় নাই আৰু এনেকৈ ৰ'দো দি আছে আৰু এতিয়া সেইবিলাক উঠিবলগীয়া হয় এনেকুৱা চিৰি আছিলে সেইবিলাক বহিব জেগা আছে চক মোৰ পুৰা ঘাম পানী ওলাই গৈছে তেওঁ গৈ পোৱা নাই মই অলপ দেৰিকৈ ইয়াত ৰৈ দিব লাগিব কাৰণ মোৰ এনাৰ্জি বহুত ল' হৈ গৈছে মই অলপ ইয়াত বহি লওঁ চ' গাইছ আপোনালোকে দেখি পাইছে কিমান ওখ আৰু চিৰিটো মই হিচাপ কৰা অহা নাই কাৰণ মোৰ উশাহ ল'ব পৰা নাই হৈছে বহুত দিনৰ পাছত মই পাহাৰ উঠিছোঁ না আৰু অলপ ওপৰলৈ যাব লাগিব ওপৰ গৈ পেলাই আপোনালোকে দেখাই আছোঁ বহুত ভাগৰ লাগিছে মানে পানী চানী খাব লাগিব গতিকে মই আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক আৰু ইয়াত বহুত ভাল আৰু এতিয়া গছৰ তলত আছোঁ মই চেয়াৰ আপোনালোকে দেখিছে কি ধুনীয়া চব পুৰা পাহাৰ এৰিয়া আৰু পাহাৰটো কি ক'ম আৰু বহুত উঠিব লাগিব আৰু পুৰা ঘাম পানী ওলাই গৈছে আৰু পুৰা ভৰি চৰিত পুৰা বিষাই গৈছে উশাহ ল'ব পৰা নাই হৈছে আৰু এনেকৈ গৰমত আপোনালোকে জানে কি গৰম দি আছে ৰ'দটো চব আৰু মানুহবিলাক আহি আছে একচুৱেলি ছানডেহে মানুহ বেছি হয় ইয়াত পাথৰ সেইটো কি সেইটো চেমেণ্ট দি বনোৱা চাগে আপোনালোকে দেখিছে সেইটো কি বস্তু আৰু সেইবিলাক চব সেইটো চব গতিকে আৰু মই আপোনালোকে দেখাবলৈ বহুত বাকী আছে মই দেখাম বহুত গৰম লাগিছে গাইছ পানী চানী খাই লওঁ মই আনিছিলোঁ এনাৰ্জি এইটো পানী খাব লাগিব নহ'লে মোৰ হালত বহুত খাৰাপ হৈ গৈছে এনেই গৰম গাইছ মই য'ত আছিলোঁ ইয়াত বহি বহুত ভাল লাগিব বতাহ আহে এনে ধুনীয়াকৈ চ' গাইছ মই এতিয়া আগবাঢ়ি গৈছোঁ মই তাত কি আছে মেইন থিং জেগাত এই তাতে আছিলে এই ঘৰ যে জিৰণি ঘৰ ঠাই বাৰু পাথৰ চাথৰ এনেকৈ আৰু কিবা কিবি বনোৱা চ' মই এইপিনে দিহে যাওঁ মানুহ আছে চাগে তাত সেইপিনে দি গুচি গ'লে ভাল
মানুহ আছে বহুত দিনৰ পাছত আহিছোঁ চাওক সেইবিলাক এনেকুৱা ৰাস্তা আৰু পুৰা ডাঙৰ ডাঙৰ পাথৰ সেইপিনি দি গাড়ী সেইপিনি দি ৰাস্তা আছে সেই তলত যোৱা ৰাস্তা এতিয়া মই যাওঁ বোলে পাথৰ এনেকুৱা চিষ্টেম আৰু চিমেণ্ট দি বনোৱা চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ আছে এতিয়া কি ধুনীয়া পুৰা পাথৰ পেলাই দিছে পাথৰ মানে চিমেণ্ট সেইটো মানুহ চাওক এইপিনি দি গ'লে ৰাস্তা আছে সেইপিনি দি গ'লে ৰাস্তা আছে মই এতিয়া তাত ওচৰলৈকে যোৱা চাওক কি ধুনীয়া কিমান ডাঙৰ ঘৰটো সেইপিনি দি গ'লে কি পাম জঙৰ সেইপিনি দি জঙৰ কি মজা লাগিছে জঙৰে আৰু এতিয়া ইয়াত থাকিম অলপ ৰৈ দিওঁ অলপ ৰেষ্ট কৰিব লাগে পানী চানী খাম আৰু পানীটো খাই থাকিব লাগে গৰমত যিমান পানী খাব ইমান ভাল আৰু সেইপিনি দি এনেকৈ ঘূৰি আহোঁ এক পাক বহুত দিনৰ পাছত যাওঁ মানে এনেকৈ জেগাত আহিব পাইছোঁ তেতিয়া ভাল লাগিছে না ঠাণ্ডা জেগাটো এনেকৈ কি মজা এনাৰ্জি ল' হৈ গৈছে সেইকাৰণে ৰেডবোৰ খাই আছোঁ গৰমটো বহুত বেছি কি মজা জেগা বে সেইবিলাকতো কি ভাঙি গৈছে সেইবিলাক কিবা কিবি চিন আছে কিবা বনোৱা হৈছিলে চাগে সেইবিলাক কিবা ধৰিব পৰা নাই এইটো সেইবিলাকতো ধৰিব পাৰিছে মানুহ এনেকুৱা পাথৰ দি এনেকৈ আৰ্ট কৰিছে পাথৰ দি আৰ্ট কৰিছে আৰু সেই জেগা বেছি ভাল লাগিছে মোক সেইটো ৰাস্তা এনেকৈ ঘূৰাই দিছোঁ কেমেৰা একপাক কি মজা কিবা কিবি সেইবিলাক ধেৰ বস্তু আছে চাবলৈ এইবিলাক পাথৰ কিবা কিবি এনেকৈ সেইবিলাকে মই ধৰিব পৰা নাই কি বস্তু কি দি বনাইছে এইটো সেইকেইটা চব বহুত আছে বস্তুবিলাক চাবলৈ কিবা কিবি চাবলগীয়া আছে সেইবিলাক আৰু সেই পাথৰ দি এনেকৈ বনাইছে গৰমৰ কাৰণে থাকিব পৰা নাই হৈ গৈছে চ' গাইছ মই অলপ ইয়াত সেইকাৰণে আপোনালোকে মই তাত দেখাই আছোঁ বাকী অলপ পাছত আপোনালোকে চাই থাকক আৰু ভিডিঅ' যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ইমান ছাপোৰ্ট কৰিছা গতিকে চবে আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব লাইকো কৰি দিব লগতে এতিয়া মই এতিয়া বহি আছোঁ অকলে আৰু গৰম বতাহ দিয়াই নাই ইয়াত কাৰণে বহুত জঙৰ সেইপিনি পূৰা জঙৰেই হয় চব জঙৰ আৰু মানুহবিলাক আছে আৰু ইয়াত আহিবলৈ ঘূৰিবলৈ জেগাটো গছ চ' এতিয়া মই তলত যাওঁ আৰু কাৰণ মোৰ গাড়ী তাতে থৈ দিছে আৰু মই এতিয়া তলত গৈ আছোঁ আপোনালোকে দেখালোঁ ওপৰত কি কেনেকৈ হয় আৰু হ'লে অলপ কষ্ট হ'ব কাৰণ মানে পাহাৰ উঠিবলৈ অলপ সময় লাগে আৰু কষ্ট হয় কি বুলি কয় এইটো বহুত পাহাৰটো মানে এইটো আপটো মানে আছে হ'লে গতিকে মানে চিৰি লিখীয়া আৰু চিৰিয়ে এতিয়া মই লাহে লাহে নামি থাকিম আৰু গাড়ীখন তলত থৈ দিছে মই এতিয়া এনাৰ্জি অলপ খাই দিছোঁ বুলিহে অলপ ভাল লাগিছে নহ'লে মই কথাই ক'ব নোৱাৰিলোহেঁতেন Ikan hajak lah bro lah mau aja kalau dah hipalu guys semua nembang ini dia gaung asinan bang target kilo tuku pulo asli punana ngutu bamo
পালোঁ অলপ গাড়ীটো ৰেষ্ট কৰি ল'ম মানে বহুত ৰ'দ দিছে না গাড়ীটো বহুত গৰম হৈ আছে কাৰণ মোৰ গাড়ীখন গৰম হৈ আছে আৰু কি ধুনীয়া বতাহ দি আছে ইয়াত বহুত ভাল লাগিছে একদম ৰ'দটো কি ধুনীয়া ৰ'দ চব আৰু সেইপিনি চত কিবা নতুন বিল্ডিংখন বনাই আছে কমপ্লিট হোৱা নাই অলপ গাড়ীখন ৰেষ্ট দিছোঁ ময়ো ৰেষ্ট লৈছোঁ নিজৰ তাত মানে পাহাৰ ওপৰত তাত গছ গছনি মানে ধুনীয়া বতাহ দিয়ে বহুত ভাল লাগিছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই অলপ ৰেষ্ট কৰিম তাৰপিছত মই আকৌ যাম গাইজ মই এতিয়া যোৰহাট আহি পালোঁ এতিয়া পাৰ হৈ গ'ল অলপ এটা প্ৰব্লেম আহি গ'ল নহয় চাওক আপোনালোকে এইখন যে খুলি যায় এইখন দেখিছে নহয় এতিয়া মই কি কৰিম এতিয়া উপায় নাই আৰু 3:30 এনেকৈ হৈ গ'ল তা মই লাহে লাহে গৈ থাকোঁ এক বস্তু যাম আৰু লিচু খাই লওঁ দেই খাই চাম যদি মিঠা হয় লৈ যাওঁ আৰু এইবছৰ ফাৰ্ষ্ট খাইছোঁ লিচু মজা লাগিছে গোটেই 150 টকা নে এনে কিবা মুঠাই 150 টকা বেগত পোৱাই যাম আৰু ঠিক আছে দা কাজিৰঙাৰ পৰা আহিছে